নমস্কাৰ দৰ্শকসকল, মই ময়ূৰীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে, আজি আমি চিকেন বনাবলৈ লৈছোঁ। চিকেনৰ মানে এটা চিম্পল ৰেচিপি। মই ৰেচিপিবিলাক চিম্পল হ'লে ভাল পাওঁ, সোনকাল হয় আৰু সহজে হয়। সেইকাৰণে এইটো মই অইল ফ্ৰী চিকেন বনাম বুলি ভাবিছোঁ আজি। ইয়াতে তেল নিদিওঁ, যিহেতু বেছি গৰমো পৰিছে। এয়া আপোনাৰ মই চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। মেৰিনেট কৰিবৰ কাৰণে মই ইউজ কৰিছোঁ আপোনাৰ নেমু। এটা সম্পূৰ্ণ নেমু ইউজ কৰিব পাৰে যদি সৰু হয়, আৰু অকণমান ডাঙৰ হ'লে আধা ইউজ কৰিলে হ'ল। মই এটা ডাঙৰ নেমুৰ আধাখিনি ৰস ইয়াতে মিলাইছোঁ। তাৰপাছতে আপোনাৰ আদা নহৰু পেষ্ট আৰু যিমানখিনি নিমখ লাগে একেবাৰে মিলাই লৈছোঁ ইয়াতে। আৰু আপোনালোকে লগত দিব হালধি, অকণমান কালাৰটোৰ কাৰণে। একেবাৰে বগা হ'লেও ভাল নালাগে, সেইকাৰণে অকণমান হালধি দি লৈছোঁ। এইখিনি ভালদৰে মিহলাই আধা ঘণ্টামান, যিমানে মেৰিনেট কৰে আচলতে মাংসটো সিমানে ছফ্ট হয়। মই আধা ঘণ্টামান মেৰিনেট কৰি পেলাই বনাম বুলি ভাবিছোঁ। আহকচোন চাওঁ ৰেচিপিটো। মই এই মেৰিনেট কৰি থৈ দিওঁ আৰু অলপ সময় পাছতে, আধা ঘণ্টামান সময় পাছতে মই এইখিনি বনাম। মই মাংসত দিবৰ কাৰণে 2টা বিলাহী পুৰি লৈছোঁ। বিলাহীটোৱে ইয়াতে স্ম'কি ফ্লেভাৰটো আনিব। স্ম'কি ফ্লেভাৰ অনাৰ উপৰিও বিশেষকৈ মই এই বিলাহী বাকলিটো এৰাই ল'বৰ কাৰণে, স্কিনটো পিল কৰিবৰ কাৰণে ইজি হয়, সেইকাৰণে পুৰি লৈছোঁ। মাংসত মই বৰ বেছি একো নিদিওঁ। এয়া দেখিছে বিলাহীকেইটা কাটি ল'ম। এই জলকীয়া ফালি লোৱা জলকীয়া, আৰু নমাবৰ সময়ত অলপমান লং, দালচেনি আৰু ইলাচি খুন্দি পেলাই দিম। মাংসখিনি কুকাৰতে বনাম, সেইকাৰণে কুকাৰটো অলপ গৰম কৰি ল'ব। মই কুকাৰটো এয়া পাতি দিছোঁ ষ্টভত। ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখি দিছোঁ মই। ফ্লেমটো মিডিয়াম কৰি ল'ব। এয়া চাওক, মেৰিনেটেড চিকেনখিনি মই আধা ঘণ্টা সময় মেৰিনেট কৰি ৰাখিছিলোঁ। ধুনীয়া কালাৰ লৈ আছে, পানীও এৰিছে দেখিছেনে। এতিয়া চিকেনখিনি কুকাৰত দি দিম। এয়া মই চিকেনখিনি কুকাৰত দি দিলোঁ। আপোনালোকে যেনেকৈ ৰাখিছিলে মেৰিনেট কৰি তেনেকৈ দি দিব। বাকী যি পানী ওলাই অলপ আছিলে, সেই পানীখিনিও লগতে দি দিছোঁ দেখিছেনে। ইয়াতে মই এতিয়া আপোনাৰ কাটি ৰখা বিলাহীখিনি আৰু জলকীয়াখিনি দি দিম। এয়া কাটি লোৱা জলকীয়া দি দিছোঁ। জলকীয়াকেইটা ফালি লৈছোঁ। আচলতে কুটি লোৱাতকৈ জলকীয়াটো এনেকৈ ফালি ল'লেহে ইয়াৰ ফ্লেভাৰটো ওলায়, তেতিয়া ভাল লাগে খাবলৈ। এয়া মই বিলাহীখিনিও দিলোঁ, দি ভালদৰে লৰাই দিব। এতিয়া ফ্লেমটো অলপ হাই কৰি পেলাই মাংসখিনি ভালদৰে লৰাই ল'ব। তেল ব্যৱহাৰ কৰিলে আপোনাৰ মাংসখিনি বা যিকোনো বেছি ব্যঞ্জনত তেল ব্যৱহাৰ কৰিলে আনহেল্ডি যেনহে ফিল হয়। সেইকাৰণে মই ইয়াতে তেল ব্যৱহাৰ কৰা নাই। আৰু আমি যিমানে তেল নোহোৱাকৈ ৰেচিপিবিলাক বা যিকোনো ডিছ খাব পাৰোঁ, সেইটো আমাৰ কাৰণে খুবেই ভাল। আপোনালোকে এই মাংসখিনি হাই ফ্লেমত ৰাখি পেলাই এনেদৰে 5 মিনিটমান সময় লৰাই থাকিব। লৰাই থাকিলে কি হ'ব, আপোনাৰ মাংসৰ যিটো কেঁচা গোন্ধ সেয়া নোহোৱা হ'ব। আৰু তাৰোপৰি এই বিলাহী আৰু আদা নহৰু এইখিনি যে আছিল, এইখিনি ভালদৰে মিক্স হ'ব। তাৰপাছতে আমি এই মাংসখিনি এনেদৰে লৰাই লোৱাৰ পাছত আমি পানী নিদিয়াকৈ প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম। আৰু এই মাংসখিনি আপোনাৰ বিশেষত্বটোৱেই হৈছে যে ই তেল আৰু পানীবিহীন। ইয়াত না অকণমান হ'লেও তেল থাকিব না পানী থাকিব। এনেকুৱা লাগে যেন তেল পানী অবিহনে মাংস হ'ব জানো, কিন্তু তেনেকুৱা একো কথা নহয়। এইটো ষ্টিমতে সিজি যাব আচলতে। এইটো আপোনালোকে অলপ ভালদৰে লৰাই পেলাই পাছত প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিব। আপোনালোকে 3টা বা 4টা হুইচেল মাৰিলে এইটো সিজি যাব। এইদৰে ভালদৰে প্ৰথমে লৰাই লওক, মিক্স হ'বলৈ দিয়ক, হাই ফ্লেমত ৰাখক, পানীটো ওলাবলৈ দিয়ক। খুবেই টেষ্টি হয় আচলতে। আৰু এই গৰমত মানে বইল বা তেল নোহোৱাকৈ খোৱাটো বেছি স্বাস্থ্যসন্মত। আৰু ইয়াত আপোনালোকে নিজৰ পচন্দৰ অন্যান্য মছলাও এড কৰিব পাৰে। মই বৰ বিশেষ মছলা এড নকৰোঁ আচলতে।
এয়া চাওক মই এতিয়া প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম লৰোৱা হৈ গৈছে এয়া মই কুকাৰৰ হাফৰখন বন্ধ কৰি দিছোঁ আৰু ইয়াত 3টামান হুইচেল আহিবলৈ দিম তেতিয়ালৈকে মাংসখিনি সিজি যাব লাগে মোৰ কুকাৰৰ গেছটো ওলাই গৈছে ইতিমধ্যে আপোনালোকে আগতীয়াকৈ খুলি নিদিব গেছটো সম্পূৰ্ণৰূপে যাবলৈ দিব ওলাই এয়া মই কুকাৰটো খুলিছোঁ চাওঁ Wow, look at this yumness. খুব ধুনীয়া হৈছে দেখিছেনে চাওক কি সুন্দৰ হৈছে নহয়নে কালাৰটো এয়া এতিয়াও পানী ওলাই আছে দেখিছেনে এনেকুৱা লাগে যেন পানী নিদিলে নিসিজিবই নেকি কিন্তু তেনেকুৱা নহয় আচলতে আপোনালোকে একদম পানী নিদিয়াকৈ ট্ৰাই কৰিব পাৰে এতিয়া আমিতো এইটো ড্ৰাই কৰি পেলাই খাম অলপ সেইকাৰণে আকৌ আমি ফ্লেমটো অন কৰি পেলাই এই পানীখিনি শুকুৱাই দিম আৰু আপোনালোকে এনেকৈ খাওঁ বুলিও পাৰে এনেকৈ ৰাখি দিব পাৰে কিন্তু আমি অকণ ড্ৰাই কৰি খাওঁ বুলি ভাবিছোঁ সেইকাৰণে এই বাকি থকা পানীখিনি ইয়াতে আকৌ মানে উতলাই মেলি শুকুৱাই দিম এয়া চাওক মই মাংসখিনি উতলাই লৈছোঁ আৰু উতলাওঁতে লগতে আৰু এইখিনিতে এটা কথা কৈ দিওঁ আপোনালোকে লগতে অকণমান এডোখৰমান দালচেনি 2টা লং 2টা ইলাচি একেলগে পেষ্ট কৰি পেলাই ইয়াতে মিক্স কৰি দিব মই কৰি দিছোঁ সেয়া আপোনালোকক দেখাব নহ'ল কিন্তু মই ইয়াতে দি দিছোঁ তেতিয়া সেই মানে এটা বেলেগ ফ্লেভাৰ আহে এয়া শেষত দিব যেতিয়া আপোনালোকে পানীখিনি শুকুৱাব তেতিয়া দিব আৰু আচলতে পানীখিনি শুকুৱাই দিলে খাবলৈ বেছি টেষ্টি হয় মানে কাৰীখিনি ৰাখিলেও খাব পাৰে কিন্তু ৰাখি খোৱাতকৈ এনেদৰে যদি খায় তেতিয়া কি হয় মানে মাংসটোৱে জোলটো শুহি লয় আৰু তেতিয়া মাংসটো জুচি হৈ যায় তো খাবলৈ বেছি টেষ্টি হয় সেইকাৰণে মই এনেদৰে কৰোঁ এতিয়া মই আপোনালোকক দেখাম কেইখনমান মই নমাই পেলাই ক্লিক কৰি লোৱা ফটো এয়া চাওক আপোনালোকৰ ফটোখিনি এয়া মই মাংসখিনি এনেদৰে বাতি এটাত উলিয়াই লৈছিলোঁ উলিয়াই লৈ পেলাই আপোনাৰ 2টুকুৰা নেমু আৰু 2টুকুৰা জলকীয়া কাটি এনেদৰে সজাই দিছোঁ আপোনালোকে এটুকুৰা নেমু আৰু এটুকুৰা বিলাহী দিলেও মানে সজাই দিলে ধুনীয়া দেখিব যেতিয়া পৰিৱেশন কৰিব আপোনালোকে এয়া আপোনালোকে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে ট্ৰাই কৰিব খুবেই হেল্ডি ৰেচিপি হয় খুবেই টেষ্টি হয় আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে কিপ ৱাচিং এণ্ড ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মই আৰু ভাল ভাল ভিডিঅ' লৈ আপোনালোকলৈ লৈ আহিম তেতিয়ালৈকে চাই থাকক ৰেচিপিজ আৰু বেলেগ বেলেগ ৰিভিউজ আৰু অন্যান্য ভিডিঅ' মই লৈ আহিম এই লকডাউনৰ সময়ত সকলো হেল্ডি থাকক সুস্থ থাকক ভালদৰে থাকক থেংক ইউ